আমি বহুত এক্সাইটেড হৈ আছোঁ। বিগত বছৰত আমাৰ গাঁৱৰ ৰাইজে কৰে, এইবাৰ অকণমান ডিফাৰেণ্ট হ'ব, সকলোৱে চাবলৈ আগ্ৰহী হৈ আছে। আপোনাৰ বিহগুৰি কটকী চুবুৰীৰ পৰা তেওঁলোকক আমি আমন্ত্ৰণ কৰি আনিছোঁ। গৌতম মুনিৰ অভিশাপ হয়। মই বিয়া হৈ অহাৰ পৰা মই ইয়াতে কিন্তু ভাওনা প্ৰত্যেক বছৰে পায়ে আহিছোঁ। মই 10 চনত বিয়া হৈছোঁ, প্ৰায় চলিয়ে আছে। হয় 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 হয়। তেওঁ আমাৰ মাজৰ পৰা কায়িকভাৱে নাই, কিন্তু আমাৰ সকলোৰে হিয়াৰ আমঠু। আমি অন্তৰত বহুত দুখ লৈ আঘাত লৈ তথাপিও তেখেতক শ্ৰদ্ধাঞ্জলি জনাইছোঁ। আমাৰ 1650 চনতে স্থাপিত কৰিছিল। আমাৰ ককা আজু ককা দেউতাসকলেও এই 1 নং চুতীয়াপাৰাৰ নামঘৰত ভাওনা, নাম, পুথিপাঠ ইত্যাদি কৰি আহিছে আৰু সকলো কলাকৃষ্টি বজাই ৰাখিছে। আৰু সেই মৰ্মে আজি এই আহি অসমীয়াৰ আজি 10 তাৰিখ আঘোণ, সেই মৰ্মে আজিও আমি এই ভাওনাখন অনুষ্ঠিত কৰিছোঁ। আৰু আমি শোণিতপুৰৰ বিহুগুৰি পিঠাখোৱা কটকী চুকৰ পৰা ভাওনা পাৰ্টি নিমন্ত্ৰণ কৰি আনিছোঁ। তেওঁলোকে আজি নাটখন কৰিব গৌতম মুনিৰ অভিশাপ আৰু ধুমকাল বধ। এইখন নাটক তেওঁলোকে সুন্দৰভাৱে পৰিচালিত কৰিব আৰু দৰ্শকসকলে বহুত আগ্ৰহেৰে চাম বুলি ৰৈ আছে। গতিকে তেওঁলোকে অশেষ চেষ্টা কৰি এই ভাওনাখন আমাৰ এই উপস্থিতি ৰাইজক দেখুৱাব ইচ্ছুক কৰিছে। জুবিন গাৰ্গৰ প্ৰতিচ্ছবিত আপোনালোকে কিন্তু ইয়াত সন্নিৱিষ্ট কৰিছে। জুবিন গাৰ্গৰ ছবিও লগোৱা হৈছে, যিহেতুকে শিল্পীগৰাকী নাই। হয়, জুবিন দাৰ বিষয়ে আমি বিভিন্ন ধৰণৰ আগৰ পৰা তেওঁৰ মৃত্যুৰ স্বৰ্গীয়ৰ যিখিনি নীতি নিয়ম আমি আপ্ৰাণ চেষ্টা কৰি নীতি নিয়মখিনি পালি আহিছোঁ। আজিও সেই মৰ্মেই এই ভাওনাখন আৰম্ভণিৰ আগতে জুবিন দাৰ এই শ্ৰদ্ধাঞ্জলি জনাই আমি সকলো ৰাইজে, উপস্থিতি ৰাইজে ইয়াতে এই ভাওনাখন আৰম্ভণি কৰিছোঁ। জুবিন দা, জয় জুবিন দা।